নমস্কাৰ, আপোনালোকক সকলোকে নতুন এটা ৰেচিপিলৈ স্বাগতম জনাইছোঁ। পিঁয়াজ কাটা, জলকীয়া গুড়ি, হালধি গুড়ি, নিমখ, কেঁচা জলকীয়া পিছা, নহৰু, ভকুৱা মাছ, ঔটেঙা আৰু কাটি থোৱা ধনিয়া পাত। তেলখিনি গৰম কৰি ল'লোঁ আমি। কৰি পেলাই তাত 2 চামুচমান সৰিয়হ দি দিলোঁ। সৰিয়হটো ভালকৈ গৰম হ'বলৈ দিলোঁ। গৰম চিমত দি দিলোঁ আমি জুইটো। এতিয়া পিঁয়াজখিনি আমি দি দিলোঁ। পিঁয়াজখিনি দি পেলাই পিঁয়াজখিনি ভালদৰে লৰাই দিলোঁ, যাতে পিঁয়াজখিনি ধুনীয়াকৈ ৰঙা হৈ যায়। ভাল লৰাই থাকিব যাতে পিঁয়াজখিনি তলদি লাগি নাযায় বা পুৰি নাযায়। এতিয়া আমি পিচি থোৱা জলকীয়াখিনি, নহৰুখিনি আৰু হালধি গুড়ি আৰু জলকীয়া গুড়ি আৰু নিমখ গোটেইখিনি একেলগত ঢালি দিলোঁ। ঢালি দি আমি ভালদৰে পিঁয়াজখিনিৰ লগত মিহলাই দিলোঁ। ভালদৰে মিহলাব যাতে পিঁয়াজখিনি আৰু মছলাটো ভালদৰে ভুনি ল'ব পাৰে। জুইটো চিমত দি থ'ব যাতে তলত দি পেলাই মছলাটো লাগি নধৰে। আপোনালোকে জলকীয়া গুড়িটো কমাই দিব পাৰে। মই অলপ জ্বলা খাই ভাল পাওঁ কাৰণে জলকীয়া গুড়িটো অকণমান বেছিকৈ দি দিলোঁ। আৰু অলপমান পানী দিছোঁ যাতে মছলাটো তলত কেৰাহীৰ তলত লাগি নধৰে। সেইবাবে ভালদৰে লৰাই দিলোঁ মছলাটো। এতিয়া তাৰে মাজত মাছকেইডোখৰ দি দিলোঁ। মাছকেইডোখৰ দি মছলাটো ভালদৰে মাছৰ লগত মিহলাই দিলোঁ। আপোনালোকে জুইটো চিমত দি ল'ব যাতে মাছকেইটা পুৰি নাযায় বা মছলাটো পুৰি নাযায়। মাছটো অলপ টাইম ভুনি ল'ব। 5 মিনিটমান মাছটো ধুনীয়াকৈ লৰাই মেলি পেলাই ভুনিব, যাতে নিমখটো মাছটোৰ ভিতৰত ভালদৰে সোমাই যায়। কাৰণ ঔটেঙা দিলে ঔটেঙাৰ টেঙাটোৱে নিমখটো ইমান মাছটোৰ ভিতৰত নোসোমায়। সেইবাবে আমি মাছটো অকণ ভালকৈ ভুনি ল'ব লাগে। মাছটো ভুনা হৈ যোৱাৰ পিছত এতিয়া আমি কি কৰিম, কাটি থোৱা ঔটেঙাকেইটা আমি মাছটোত দি দিলোঁ। ঔটেঙাকেইটা কিন্তু মই থেতালি লৈছিলোঁ। থেতালি ল'লে ঔটেঙাৰ টেঙাটো জোলটোত বেছিকৈ টেঙা হয়। এতিয়া আমি ঔটেঙাটো ভালকৈ মাছটোৰ লগত মিহলাই দিলোঁ। আপোনালোকে লাহেকৈ লৰাব যাতে মাছটো মই কেঁচা দিছোঁ যিহেতু আপোনালোকে ভাজি দিব পাৰে, যাতে মাছটো ভাঙি নাযায়। সেইবাবে আপোনালোকে মাছটো লাহেকৈ লৰাব আৰু ভালকৈ লৰাব যাতে মাছটো মছলাটো আৰু ঔটেঙাটো তিনিওটা বস্তু মিক্স ধুনীয়াকৈ মিহলি যায় এটা আনটোৰ লগত। এতিয়া আমি কি কৰিম, অলপ টাইম মাছটো এনেকৈ থৈ দিম ভুনিবৰ কাৰণে। ঢাকনাটো আপোনালোকে লগাই দিব যাতে চিমত দিয়া আছেতো, ভাপটোতে যাতে মাছটো আৰু ঔটেঙাটো বইল হৈ যায়। চাওক, মাছটো আৰু ঔটেঙাটো বৰ ধুনীয়াকৈ বইল হৈ গৈছে। আকৌ এবাৰ লৰাই দিলোঁ। দি পেলাই আমি ইয়াতে পানী অকণমান মিক্স কৰি দিম। জুইটো অকণমান বঢ়াই ল'ব, পানী ঢালিবতো। পানী দিয়াৰ পিছত জুইটো আমি অকণমান বঢ়াই দিছোঁ। পানী এবাতি দিলোঁ, কিন্তু আমাক যিহেতু অলপমান গ্ৰেভিটো সৰহকৈ লাগে, সেইটো কাৰণে আমি পানী আৰু দিম। 2 বাতিমান, 2 বাতিতকৈ বেছিয়ে দিয়া হ'ব। কাৰণ টেঙাত আমাৰ জোলটো অকণমান বেছিকৈ লাগে। সেইটো কাৰণে মই ইয়াৰ লগত আৰু অকণ পানী মিক্স কৰি দিম। মোক গ্ৰেভিটো বেছি, জোলটো বেছি লাগে, সেইবাবে মই অলপমান জোলটো বেছিকৈ দিলোঁ। এতিয়া আমি ঢাকনাটো লগাই দিম যাতে মাছটো আৰু ঔটেঙাটো ভালকৈ বইল হৈ যায়। 10 মিনিটমান আপোনালোকে ৰাখি দিব। অলপ মোৰ আঞ্জাটো ৰেডি হৈ গ'ল। ইমানেই ধুনীয়া ঔটেঙাটো গোন্ধ ওলাইছে নহয়, এবাৰ ট্ৰাই কৰি চাবচোন ঘৰত। ঔটেঙা আৰু মাছৰ জোল বৰ টেষ্টি হয় খাবলৈ। মোৰ মাছটো ৰেডি। তাৰে ওপৰত মই কাটি থোৱা ধনিয়াখিনি ছটিয়াই দিলোঁ। এবাৰ ঘৰত বনাই খাই চাবচোন, বৰ টেষ্টি হয়। আৰু ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। ধন্যবাদ।